হাই গাইজ, সৰুছে এটা ব্লগ লৈ আহিছোঁ। আজি মই ঘৰত আহিছোঁ, মানে মোৰ চচুৰালত আহিছোঁ। এইটোৱে আমাৰ টিকলি। হাইনে 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 মানুহজনে ঘৰত আহিলে পুখুৰীত নামিবই। পুখুৰী মাছ খোৱাটো বেলেগ ন, ভাল লাগে। এইফালে বৰমাক আৰু আমাৰ টিকলাটো ৰখি আছে মাছ ধৰিব, আৰু এইফালে আমাৰ টিকলি আহি মাছ এটা পালে, কিন্তু এইটো মাছ ধৰিব নালাগে নধৰিলে। চাইডে চাইডে চাইছে মাছ পায় নেকি, নাই নাপায়। আজিকালি পানীও কমি গৈছে ন, তাৰপিছতে এটা কিবাকৈ পালে আৰু। এইফালে বাবু পূৰা চিঞৰি আছে, বেবী ফিছ দিয়া, বেবী ফিছ দিয়া। বেবী ফিছ কৰি আছে পোৱালি। ইমান ভাল পাইছে মাছটো, কিন্তু নাখায়, কিন্তু লাৰি খুব ভাল পায়। কি হ'ব, মাছ ধৰিছা? হা? কি কৰিবা, পানী দিবা নেকি? মাছক খাবি আৰু তালুত লাগি যাব। মিঠা খুৱাইছে আকৌ পেলু হৈ যাব, পেৰা খুৱাই আছে। একো নহয় দে, অকণমান অকণ বেয়া কি খাইছে? কি খাইছে? কি খাইছে? দাঁত নাই। সৰুটো আমিয়ে ল'লোঁ, বাকী দুটা মামীয়ে ল'লে। এতিয়া মই পবিত্ৰ ৰিষ্টাখন বহুত ভাল পাওঁ, মোৰ চলিয়ে থাকে। চাহ খাবলৈ যাওঁ মই, নাই আমাৰ ভণ্টিজনী চাহ বনাইছে, তাকে চাহ খাবলৈ যাওঁ এতিয়া। দেখা পাব। কি লাগে? কি কি লাগে দেহা? পিঠা? ব্ৰেড হয়, তাকে এতিয়া মই বাবুক ধুনীয়াকৈ বনাই দিওঁ। সি মানে ব্ৰেডটো খাই বেছি ভাল পায়। চ' ব্ৰেডটো এতিয়া মই অকণমান ঘি দিম, মৌ দিম, এনেকৈ মিক্স কৰি গৰম পানীতে ধুনীয়াকৈ মানে বনাম। কিন্তু তাতে মই মানে এনেকৈ দিলে মানে বস্তুটো গলা নাযায়। চ' ইয়াতে মই অলপমান ঘুটনি মাৰিম। ইয়াত কি বুলি কয় হিন্দীত মই নাজানো, অসমীয়াত কিন্তু আমি ঘুটনি বুলি কওঁ। ৰ'বা দেখাই আছোঁ, এইটো ঘুটনি মাৰিম। উইক ব্ৰেড মই বনাইছোঁ। এতিয়া ধুনীয়াকৈ ব্ৰেডটো পানী দি বনোৱা হ'ল, ঠাণ্ডা কৰিছোঁ। এইফালে মই গাখীৰ গৰম কৰিলোঁ, অলপমান গাখীৰ আৰু ব্ৰেড এনেকৈ অলপ খুৱাই দিম। ভোকো লাগিছে তাৰ, কিন্তু মিঠাই ইমান ভাল পায় না ল'ৰাটো, কি কৰিম মানে ক'তো মিঠাই মানে এৰি খাবই নোৱাৰি, মানে তাৰ মিঠাইটো লাগিব। এইফালে কাৰণ তাৰ সেইকাৰণে মই নিদিওঁ খাবৰ কাৰণে। বাৰু যিয়ে নহয়, এতিয়া মই এইখিনি বনালোঁ, এতিয়া মই তাক খুৱাই দিওঁ। এই বাবা, মামা আহি গ'ল, খাবানে? কেনেকুৱা দিছে বাবা? অঁ, কি কান্দিছে? নাকান্দে, মাম খাব। মিঠা নাখায়? ন মিঠা ন। এইটো চোৱাচোন মাম, টেষ্টি মাম। এইটো চোৱা। খুৱাই লওঁ তেতিয়া। নবা মাম খাইছে? মাম খাইছে। অলপ খুৱাই লওঁ তাক, কাৰণ এতিয়া ৰাতি হৈছে নহয়, দিগদাৰ দিব নহ'লে ইয়াকো। মানে আজি ঘৰত আহিছোঁ, মানে আমাৰ গাঁৱৰ ঘৰত আহিছোঁ। ত' সি বহুত ডিষ্টাৰ্ব দিব নহয়, এতিয়া শুবৰ টাইম বহুত খেলিম ন, সোনকালে শুব, সেইকাৰণে হৈছে কি খুৱাই লওঁ পটাপট, নহ'লে আকৌ সেইখিনিও নাখাব। বাৰু ঠিক আছে, মই আগতে ইয়াক খুৱাই লওঁ দেই, আকৌ লগ পাম। হাই, আজি ফাৰ্ষ্ট টাইম বাবুই মই বিচনাত নযাওঁতেই সি আজি শুই গ'ল চাওক, বিচাৰা টোপনি লাগি আছিল তাৰ। আজি ইমানেই খেলিছে মানে, বাপৰে বাপ। সি মানে আমাৰ ঘৰখনত আহিলেই খুব হেপী, মানে খুব ভাল পায় মানে, ক'ব আৰু। ইয়াত খেলিব পায়, ইয়াত পেহীয়েক আছে, আইতাক আছে, ককাক আছে, বৰমাক আছে, বৰ্তাক আছে, আৰু টিকলি ভণ্টি এজনী আছে। সিহঁতৰ লগত খেলোঁতে আৰু তাৰ গাড়ী আছে, এইখন গাড়ী তাৰ, এইখন গাড়ী চলাই পুৰা চোতালখন ঘূৰি থাকে। সেইকাৰণে মানে আজি বহুত ভাগৰ লাগিল। বহুত দিন মানে যিখিনি মানে তাৰ এনজয় কৰিবলগীয়া আছিলে, সেইখিনি কৰিব পৰা নাছিলে যে, আজি অহাৰ পিছত পুৰা এনজয় কৰিলে। এতিয়া বেছি শুই গ'ল। বাৰু যিয়ে নহওক, এতিয়া
আমি ভাত খাওঁ এতিয়া ৰাতি ইয়াতে গাঁও ঘৰবোৰতো জানেই আৰু ন সোনকালে শুৱে যেনেকৈ আমাৰ সোনকালে ভাত খায় আঠটা মানে ভাত খোৱা হৈয়ে যায় আমাৰ এতিয়া 8টামান কেইটা বাজিল বা এতিয়া যিহেতু 8টা বাজি হৈছে এতিয়া ভাত পানী খাওঁ খাই লওঁ আৰু শুওঁ আৰু মোৰো বহুত ভাগৰ লাগিছে আজি মানে আমি ট্ৰেইনতো অহা নাই ট্ৰেভেলাৰতো অহা নাই আজি বাইকতে আহিছোঁ মানে জানাৰ লগতে তেওঁৰ ছুটি আছিলে যে আজি সেইকাৰণে আজি তেওঁৰ লগতে আহিলোঁ তেওঁ যাব কালি যাব কাৰণ কালি তেওঁৰ অফিচ আছে চ' কালি তেওঁ যাব আৰু সেইকাৰণে সোনকালে খাই বৈ কিনে শুই যাওঁ আকৌ ৰাতিপুৱা অফিচ যাব নহয় আকৌ কিবা অলপমান কণী চনি দিব লাগিব চ' আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছোঁ বেছি দীঘল ভিডিঅ' বনোৱা নাই শ্বৰ্ট ভিডিঅ' বনাইছোঁ কিবা যদি ফুলিছে ক্ষমা কৰি দিব বাই গুড নাইট আকৌ লগ পাম দেই